নমস্কাৰ বন্ধুসকল, আজি খানা চলি আছে বাৰ্থডেৰ। ইয়াতে 12 কিলো মাংস আছে, এই পিঁয়াজ, ইয়াতে আছে আমাৰ জ্বালা, এই ধনিয়া, এই জ্বালা পটা, এই আদা পটা, এই নহৰু পটা লোৱা হৈছে ইয়াতে। এতিয়া কেৰাহীত তেল দিয়া হ'ব। এই তেল দিলোঁ আমি, তেল দি থকা হৈছে। মাংসটো আমাৰ দাদাই ৰান্ধিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব দেই। প্ৰথমতে আমি তেজপাত দিয়া হ'ল। এতিয়া শুকান জলকীয়া দিয়া হ'ল। এতিয়া আমি পাঁচফোৰণ দিলোঁ। এই আহি গ'ল জিৰা, গোটা জিৰা। এই আহি গ'ল জলকীয়া। কেঁচা জলকীয়া দিলোঁ। এই আহি গ'ল কটা পিঁয়াজ দি দিলোঁ। এতিয়া লৰা হ'ব এইখিনি, এতিয়া লৰাই আছোঁ আমি। এতিয়া চেনি দিয়া হ'ল। চেনি দিলে কালাৰটো ভাল হয় মাংসটোৰ, তো সেইকাৰণে চেনি দিয়া হ'ল। এতিয়া আদা বটা দিয়া হ'ল, এই আদা বটা। এই হৈ গ'ল নহৰু বটা, নহৰু বটা দিয়া হ'ল। এতিয়া আমি লৰাই আছোঁ। এই আহি গ'ল 12 কেজি ছাগলী মাংস। ছাগলী মাংসটো দি দিলোঁ কেৰাহীত আমি। মাংসটো লৰাই থকা হৈছে। মাংসটো আমি লৰাই আছোঁ এতিয়া। এতিয়া এই জিৰা পাউডাৰ আমি লৈ আছোঁ, জিৰা পাউডাৰটো দিয়া হ'ব। আমি জিৰা পাউডাৰ দিলোঁ।
এয়া ধনিয়া পাউডাৰ, এই ধনিয়া পাউডাৰ দিয়া হ'ল। এতিয়া আমি নিমখ দিলোঁ। এয়া হালধি দিলোঁ আমি। এয়া দিলোঁ আমি কাশ্মীৰী চিলি মিৰ্চ। এতিয়া আমি আলু দিলোঁ। এতিয়া অলপমান দালি দিয়া হ'ল। দালি দিলে আঞ্জাটো গ্ৰেভি হয়, ভাল হয়। এতিয়া মাংসটো সিজিব দিয়া হৈছে। এতিয়া আলুটো ভাঙি থকা হৈছে। মাংসৰ আঞ্জাটো হৈছে মোটামুটি। এতিয়া আমি ধনিয়া দিম, এই ধনিয়া আমি দিলোঁ। আঞ্জা উতলি আছে, আমি এতিয়া আমুল বাটাৰ দিম। এই বাটাৰ আঞ্জা হৈ গ'ল। এইয়া গৰম গৰম মাংসৰ আঞ্জা। ধুনীয়া এটা গোন্ধ হৈছে এতিয়া আমুলৰ।